নাৰায়ণ নাৰায়ণ। নাৰদ, তুমি আহিছা? অঁ মা লক্ষ্মী, মই প্ৰভুক লগ কৰিবলৈ আহিছিলোঁ। তেওঁ ইয়াত নাই যে, ক'ৰবালৈ গৈছে নেকি? অঁ নাৰদ, তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰিয় ভক্ত এজনৰ বাবে স্বৰ্গলোকত ঘৰ সাজিব গৈছে। হয় নেকি মা? প্ৰভুৰ সৰ্বশ্ৰেষ্ঠ প্ৰিয় ভক্তজনটো ময়েই হয়। ময়েই সকলো সময়তে তেওঁৰ নাম লৈ থাকোঁ। গতিকে ঘৰটো চাগে মোৰ কাৰণেই সাজিছে। চাই আহোঁগৈ কেনেকুৱা বনাইছে। নাৰদ, কি ভাবি আছা তুমি? নাই মা, একো ভবা নাই। মই তেতিয়াহ'লে প্ৰভুক তাতে লগ কৰি আহোঁ। অঁ ঠিক আছে, যোৱা নাৰদ। নাৰায়ণ নাৰায়ণ। বা ইমান তীব্ৰ আছে। প্ৰভুৱে নিশ্চয় মোৰ কাৰণে সোণৰ ঘৰ সাজিছে। ইমান তীব্ৰ পোহৰ চকুত চাট মাৰি ধৰিছে। চাওঁ চাওঁ লাগিছে, যাওঁ। নাৰায়ণ নাৰায়ণ। প্ৰভু, ইমান ডাঙৰ অট্টালিকা কাৰ কাৰণে সাজিছে? কেনেকুৱা লাগিছে নাৰদ? ইমান ডাঙৰ সোণৰ অট্টালিকা কেনেকুৱা লাগিব প্ৰভু? অতি সুন্দৰ, অতি মনোমোহা। মৰতত থকা মোৰ এজন সৰ্বশ্ৰেষ্ঠ প্ৰিয় ভক্তৰ এই স্বৰ্গলোকলৈ আহিবলৈ সময় হৈছে। সেয়ে মই তেওঁৰ বাবে এই অট্টালিকাটো সাজিছোঁ। মোতকৈ সৰ্বশ্ৰেষ্ঠ প্ৰিয় ভক্ত আকৌ কোন ওলাল? তাকো মৰতত? কি হ'ল নাৰদ, মনে মনে ৰলা যে? নাই প্ৰভু, ভাবিছোঁ কোনবা সেই সৌভাগ্যজন। আৰু আপোনাৰ ইমান সৰ্বশ্ৰেষ্ঠ প্ৰিয় ভক্ত কোন আছেনো মৰতত? ক'ত থাকে তাকে ভাবিলোঁ। অঁ নাৰদ, তেওঁ এজন খেতিয়ক হয়। নাম ধৰ্মকান্ত। ৰামপুৰ নামৰ এখন সৰু গাঁৱতে তেওঁ পত্নীৰ সৈতে থাকে। হ'ব দিয়ক প্ৰভু, এতিয়া মই আহিছোঁ। অঁ যোৱা নাৰদ, তথাস্তু। নাৰায়ণ নাৰায়ণ। নাৰদ, মই গম পাইছোঁ তুমি এতিয়া ক'লৈ যাবা। হ'ব দিয়া, তুমিও মোৰ প্ৰিয় ভক্তজনৰ পৰীক্ষা লৈ চোৱা। নাৰায়ণ নাৰায়ণ। প্ৰভুৱে কোৱা মতে এইখন গাঁৱতে ধৰ্মকান্তৰ ঘৰ আছে। মই কাৰোবাক সুধি সুধি গৈ উলিয়াবগৈ পাৰিম। কিন্তু তাৰ আগতে মই মৰতত আহিছোঁ যেতিয়া, এই ৰূপ ত্যাগ কৰি মই সাধাৰণ মানৱৰ নিচিনা বেগ ধৰিব লাগিব। নাৰায়ণ নাৰায়ণ। অঁ এতিয়া ঠিক আছে, যাব পাৰোঁ। এইটোৱেই ধৰ্মকান্তৰ ঘৰ। চাওঁচোন সি দিনটো কি কৰে, কিমানবাৰ প্ৰভুৰ স্মৰণ কৰে চাওঁ। শ্ৰী বিষ্ণু প্ৰভু, দিনটো কামখিনি যেন ভালে কুশলে হৈ যায়। ৰমলা, মই আহিছোঁ দেই। হাল বাই আহি একেলগে ভাত খাম দিয়া। বনাই কৰি থবা। হ'ব, আপুনি ভালকৈ গৈ থাকক এতিয়া। অঁ আহিছোঁ, তুমিও ভালকৈ থাকিবা। মই ধৰ্মকান্তৰ পিছে পিছে গৈ থাকোঁ, দেখা যাওক কি হয়। হুৰ হুৰ, এই আগুৱাই যা, হুৰ হুৰ, হেইয়া হেই এফালে এফালে এফালে। ৰ'দটো ইমান খাওঁ খাওঁকৈ দিছে, ইমান প্ৰকট ৰ'দ, কেনেকৈ যে হাল বাই আছে তেওঁহে জানিব। মোৰ অৱস্থাই বেয়া হৈ গৈছে। হেই হুৰ হুৰ, হেইয়া ৰমলা, মই আহিলোঁ দিয়া। বাহিৰতে মই মুখ হাতকেইটা ধুই যাওঁ, তুমি ভাত বাঢ়া, একেলগে খামগৈ। অঁ পালেহি, দিয়ক মই ভাত বাঢ়োগৈ, আপুনি আহকগৈ। অঁ যোৱা। মানুহজন বাৰু কৰ্মী হয়, কিন্তু এতিয়ালৈ তেওঁ মাত্ৰ এবাৰহে প্ৰভুৰ নাম লোৱা দেখিলোঁ। তেওঁনো কেনেকৈ প্ৰিয় ভক্ত হ'ল, চাওঁচোন পৰীক্ষা লৈ চাওঁ। হেৰি, ঘৰত কোনোবা আছেনে? অঁ আছোঁ। কোননো আপুনি? কাক বিচাৰিছে? অঁ আপুনি এইখন ঘৰৰ গৰাকী নেকি? মই বাটৰুৱা হয়, মানে ইয়াৰ আগলৈ থকা গাঁওখনলৈ গৈ আছোঁ। বহু দূৰৰ পৰা আহিছোঁ। ইমান প্ৰখৰ ৰ'দ মাৰিছে, মোৰ অন্তকণ্ঠ শুকাই গৈছে। আপোনালোকৰ ঘৰটো দেখি ভাবিলোঁ ইয়াতে পানী অলপ খাই ডিঙিটো তিয়াই যাওঁ। অঁ হয় নেকি? ভালেই কৰিলে দিয়ক। আহকচোন আহক, ভিতৰলৈ আহক। একেবাৰে অকণমান জিৰণি লৈ ল'ব, আহক। অঁ ধন্যবাদ, ব'লক। আহক, ভিতৰলৈ আহক। এইটোৱে আমাৰ সৰু পজা। আপুনি এতিয়া ইয়াতে বহকচোন। অঁ ঠিক আছে দিয়ক। অ'ৰা, শুনিছানে? অতিথি আহিছে আমাৰ ঘৰত। চাওঁচোন মনে মনে কি কথা পাতে সিহঁতে। হেৰা ৰমলা, বাটেদি গৈ থকা এজন অতিথি আহিছে। দুপৰীয়া সময়তেহি ওলাইছেহি। স্বয়ং ভগৱানৰ ৰূপে আহিছে দিয়া। হয় নেকি? আপুনি বহিব দিছে? মই পানী অকণ লৈ যাওঁ ৰ'ব। অঁ দিছোঁ।
তেওঁৰ বৰকৈ পিয়াহ লাগিছে বোলে, পানী এগিলাচ লৈ যোৱাগৈ আৰু তাৰপিছত ভাত কেইটামান খাই ল'ব দিয়া। এতিয়া ভালকৈ শুশ্ৰূষা কৰিব লাগিব। কিন্তু ভাতচোন আমাৰ দুজনৰ জোখাৰহে বনালোঁ, তেওঁক এতিয়া কেনেকৈ দিওঁ? একো নহয় দিয়া, মোৰ ভাগৰকেইটাকে দি দিয়া নহ'লে। অতিথিজনে খালে মোৰ পেটটো এনেও ভৰি যাব আৰু অতিথিক শুশ্ৰূষা কৰিব পাৰিলে মোৰ মনটো বৰ সুখী হয়। তেনেকৈ ক'লে কেনেকৈ হ'ব? আপুনি সেই পুৱাতে গৈছে, ইমান দুখে ভাগৰে কষ্ট কৰি আহিছে, এতিয়া আপুনি আৰু একো নোখোৱাকৈ কেনেকৈ থাকিব? হ'ব দিয়ক, ইয়াকে 3 ভাগ কৰি মিলাই খাম দিয়ক, একো নহয়। হ'ব দিয়া, তুমি যি ভাল দেখা, কিন্তু অতিথিজনে যাতে ভালকৈ পেটটো ভৰিব পাৰে দেই, তেওঁক অলপ খৰকৈ দিবা, আমি অলপ অলপকৈ খাম দিয়া। ঠিক আছে, হ'ব দিয়ক। আপুনি পানী গিলাচ দি ইয়াতে ভাতকেইটা খাবলৈ মাতি দিয়ক, মই ভাতখিনি ভগাই দিওঁ। মই এই পানী গিলাচ দি তেওঁক মাতি দিওঁগৈ। মানুহজন সঁচাই বৰ ভাল, নাম যেনে কাম তেনে। প্ৰভু, আপুনি এই পানী গিলাচ খাই ভিতৰলৈকে বলক, ভাত এমুঠিও খাই ল'ব, আহক, ইমান দূৰৰ পৰা আহিছে। মোৰ এই পানী গিলাচেই হ'ব দিয়ক, ভাতনো আকৌ কিয় যোগাৰ কৰিব লাগে? আপোনালোকে জানো খালে? নাই প্ৰভু, মই হালৰ পৰা আহি মুখ হাতকেইটা ধুই ভাত খাব ল'ম ভাবিছিলোঁৱে, তেতিয়া আপুনি আহিলে। ভালেই হ'ল দিয়ক, অতিথিৰ লগত দুপৰীয়া ভাতকেইটা খুৱাব পাৰিলে মই বৰ সুখী হ'ম। এতিয়া পানী গিলাচ খাই আহক ভিতৰলৈ বলক। ঠিক আছে, ব'লক, আপুনিও একেলগে খাব লাগিব। হ'ব দিয়ক প্ৰভু, বলক। আহক আহক, ইয়ালৈকে আহক। এয়া মোৰ পত্নী ৰমলা। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। আপোনালোকৰ ঘৰত আৰু কোনো নাই নেকি? আছিলে এজনী ছোৱালী, তাই হ'ল বিয়া দিলোঁ, 2 বছৰে হ'ল। ঠিকে আছে দিয়ক, ভাল বাৰু। আহক এতিয়া আপোনালোক দুজনে ভাতকেইটা খাই লওকহি, আহক ইয়াতে বহকহি। বলক বলক প্ৰভু, বহকহি আহক। আপুনিও ব'লক। শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু। নাৰায়ণ নাৰায়ণ। দিয়ক প্ৰভু, এতিয়া আহাৰ গ্ৰহণ কৰক। কৰোঁ। এতিয়া মই আহিছোঁ দিয়ক, আপোনালোকক লগ পাই বৰ ভাল লাগিল। অচিনাকি মানুহ এজনৰ কাৰণে যে আপোনালোকে ইমানখিনি কৰিলে তাৰ বাবে বহুত ধন্যবাদ। আৰু আপোনালোকক মই কষ্টহে দিলোঁ, বেয়া নাপাব। নাই নাই, কিয় বেয়া পাম? আপুনি তেনেকৈ নাভাবিব, আমি দুজনহে থাকোঁ, আলহী দুলহী আহিলে আমি ভালেই পাওঁ। আপুনি আহিলে আজি বৰ ভাল লাগিলে। এখেতে ঠিকেই কৈছে, ছোৱালীজনী যোৱাৰ পিছত আৰু আমি দুজনহে অকলে অকলে থাকোঁ। আহিলে কোনোবা আমাৰ ভালেই লাগে দিয়ক, আকৌ আহিব কেতিয়াবা। ঠিক আছে দিয়ক, আকৌ লগ পোৱাৰ আশাৰে এতিয়া বিদায় লৈছোঁ আৰু। আন্ধাৰ হোৱাৰ আগতে মই পাবগৈ লাগিব। বহুত সময় আপোনালোকৰ তাত কটালোঁ, বহুত ধন্যবাদ থাকিল আকৌ এবাৰ। ভাল বাৰু, যাওক। নাৰায়ণ নাৰায়ণ। নাৰদ, মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰিয় ভক্তজন, কেনে পালা তুমি? প্ৰভু, মোক ক্ষমা কৰি দিব। মই ভাবিছিলোঁ ময়ে আপোনাৰ সকলোতকৈ প্ৰিয় শ্ৰেষ্ঠ ভক্ত। কেনেকৈনো মৰতৰ মানুহ এজন আপোনাৰ শ্ৰেষ্ঠ ভক্ত হ'ল তাকেই মই পৰীক্ষা কৰিবলৈ ধৰ্মকান্তৰ ওচৰলৈ গৈছিলোঁ। ভালেই কৰিলা নাৰদ। এতিয়া কোৱাচোন, তেওঁ মোৰ প্ৰিয় ভক্ত হ'বৰ যোগ্য হয়নে নহয়? মানুহজন বহুত ভাল প্ৰভু, বহুত কৰ্মী, বহুত দয়াবান আৰু অতিথিপৰায়ণ। কিন্তু কি নাৰদ? কিন্তু প্ৰভু, তেওঁ দিনটোত মাথো দুবাৰহে আপোনাৰ নাম স্মৰণ কৰিলে, তেওঁ কেনেকৈ শ্ৰেষ্ঠ ভক্ত হ'ল? চোৱা নাৰদ, মোৰ নাম ল'লেই যে তেওঁ মোৰ প্ৰকৃত ভক্ত হ'ব তেনে নহয়। তুমি কোৱাচোন, তুমি ধৰ্মকান্তক পৰীক্ষা ল'ব যাওঁতে কেইবাৰ মোৰ নাম স্মৰণ কৰিছিলা? তেওঁক পৰীক্ষা লোৱাৰ আগে আগে এবাৰ, আৰু আহাৰ খোৱাৰ সময়ত তেওঁৰ লগতেই 2বাৰহে প্ৰভু। হ'ব নাৰদ, তুমি তেতিয়া নিজৰ এটা কামত গৈছিলা, আৰু সেই কামটোত তুমি ইমানেই মনোযোগ দিলা যে মোৰ নাম ল'ব পাহৰি গ'লা। কিন্তু সেই বুলি এইটো নুবুজায় যে তুমি মোৰ শ্ৰেষ্ঠ প্ৰিয় ভক্ত নহয়। ঠিক সেইদৰে ধৰ্মকান্তই মোৰ নাম লৈ নাথাকে বুলি তেওঁ মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰিয় ভক্ত হ'ব নোৱাৰে তেনে নহয়। ধৰ্মকান্তই নিজৰ কৰ্মতে মোক বিচাৰি পায়, আলহী অতিথিৰ মাজতো তেওঁ মোকে দেখা পায়। কষ্টৰে নিজৰ কৰ্ম কৰি দুবেলা দুমুঠি খাই সুখেৰে দিন পাৰ কৰিছে। তেওঁ কেতিয়াও মোৰ ওচৰত কোনো অভাৱ অভিযোগ কৰা নাই। এই পৃথিৱীত এনে লোকৰ বহুত অভাৱ নাৰদ। মোক মুখেৰে যিমানেই স্মৰণ নকৰক কিয়, মই সদায় তেওঁলোকৰ লগতহে থাকিম যিয়ে নিজৰ কৰ্মতে মোক বিচাৰি পায়। এতিয়া কোৱা নাৰদ, ধৰ্মকান্ত মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰিয় ভক্ত হ'ব পাৰেনে নোৱাৰে? নাৰায়ণ নাৰায়ণ। হয় প্ৰভু,
মোৰ আজি চকু খোল খালে। মোৰ ভুল ধাৰণাবোৰ আপুনি দূৰ কৰি দিলে। সঁচাই প্ৰভু, ধৰ্মকান্ত আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰিয় ভক্ত হোৱাৰে যোগ্য। মই আজি বুজি পালোঁ প্ৰভু যে কৰ্মই পৰম ধৰ্ম। হেল্ল' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আমি বুজিলোঁ যে আমি কেতিয়াও নিজৰ কৰ্মক অৱহেলা কৰিব নালাগে আৰু সদায় নিজৰ কৰ্ম কৰি যাব লাগে। চাব, ভগৱানে আমাৰ লগত থাকি আমাক সহায় কৰি যাব। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰিব। আজিলৈ আহিছোঁ, বাই বাই।